সেই দোস্তটো আজি মই আপোনালোকৰ এখন পাৰ্ক দেখুৱাবলৈ লৈ আনিছোঁ। তো বিশেষ একো নাই, মোৰ চেনেলটোত মানে ছাবস্ক্ৰাইবৰ কাৰণে দুটামান ব্লগ বনাই দি আছোঁ ভালকৈ, যিখিনি পাৰোঁ মানে সেইখিনি কৰি আছোঁ আৰু। তাৰপিছত তো এণ্ট্ৰিটো কৈ দিওঁ আৰু, ৱেলকাম টু মাই চেনেল দীপজ্যোতিষ ব্লগ। তো চেনেলটো আজি মানে এখন পাৰ্কত আহিছোঁ। তো লামপাৰা বন উদ্যান পাৰ্কখনৰ নাম। তাৰপিছত এইপিনেৰে এইফালে এই জিৰণি ঘৰবিলাক আছে। তাৰপিছত এইফালে চাওক না, পাৰ্ক মানে এইখন পাৰ্কখন বহুত দিন বন্ধ হৈছিল, লকডাউনতে খুলিব পৰা নাছিল। আৰু এইবিলাক চাওক, এই মানে গাছৰ মূৰাবিলাক আছে, এতিয়া মানে বহুত জংঘল হৈ গৈছিল। আৰু এতিয়া মানে অলপ চাগে ভাল কৰিছে, এতিয়া মানুহ আহিব আৰু অলপ। এতিয়াও চাগে ভালকৈ ভাল হোৱা নাই, এতিয়া মই লামপাৰা বন উদ্যান। হেল্ল' দোস্ত, তো মই অনুমতি লৈ ল'লোঁ এই পাৰ্কখনত ভিডিঅ' কৰাৰ কাৰণে। তো বহুত ভাল লাগে ইয়াতে আহি, আৰু খুব শান্ত পৰিৱেশটো। তাৰপিছত অলপ চলপ মই ইফালে দেখুৱাই দিছোঁ। এই জাগা চাওঁ না, কি মজা। এইফালে আগৰ পুৰণি ঘৰবিলাক মানে ভালকৈ ভাঙা যোৱা নাই। তাৰপিছত এনেই এৰিয়াটো অলপমান ডাঙৰে, ভালে লাগে। কিন্তু ইয়াতে মানে বহুত দিন হ'ল নাই, সিমান চোৱা চিতা কৰা নাছিলে আৰু এই মাজতে অলপমান চালে আৰু ভালকৈ চিকেন সেইফালে চাওঁ। আৰু সিফালে এটা বেলেগ এৰিয়া, তো মই অলপ সিফালে যাই কিনে দেখুৱাই দিছোঁ। এইটো কিবা এটা কিবা ওপৰত নুঠোতে কিবা আৰু হ'ব আৰু। তাৰপিছত এইফালে জেগাবিলাক চাফা কৰিছে, পৰিষ্কাৰ কৰি ৰাখিছে। আৰু সেইফালে সেইটো শিৱ মন্দিৰ নতুনকৈ বান্ধিছে, আৰু বহুত ভালে লাগে মন্দিৰটো, দেখাতো ভাল। কেনেকুৱা লাগিছে ক'বা আৰু কমেণ্টত। তো চাওক, পাৰ্ক তো এইফালেৰে এনেকৈ মই বহুত দেখালোৱে জেগাখিনি বাৰু। তো মই মানুহ দুজনক কিবা দুআষাৰমান কথা সুধিম। তো আগত যাওঁ ৰ'বা। আৰু এইবিলাক জিৰণি ঘৰ মানে বহিব ইচ্ছা কৰিলে বহিব পাৰে। আৰু এইফালে এখন প্লেগ্ৰাউণ্ড আছে, মই দেখুৱাই দিছোঁ তাকো একবাৰ। এটা আছে এই জিৰণি ঘৰ। তাৰপিছত এইবিলাক কিবা চিচ আছিল, এইবিলাক বেয়া হৈ গৈছে, মানে বহুত দিন বন্ধ হৈ আছিল পাৰ্কখন। মানে এতিয়া মানে খুলিছে, আৰু জংঘল হৈছিল, এইবিলাক চাফা কৰা নাই সিমান ভালকৈ এতিয়াও। তাৰপিছত এইফালে এখন গ্ৰাউণ্ড আছে, এইখন স্কুলৰ গ্ৰাউণ্ড চাগে। এইফালে চাওক। তাৰপিছত একবাৰ চুচৰি যাওঁ নেকি, ব'লা কি হয়। মই মানুহ দুজনক দুটামান কথা সুধো ৰ'বা। আপুনি ইয়াতে কিমান দিন হ'ল কাম কৰা? ইয়াত কাম কৰিব মই ৰেঞ্জত আছিলোঁ প্ৰথমতে। ৰেঞ্জত মই 2008ৰ পৰা আছিলোঁ। 2008ৰ পৰা ট্ৰেন্সফাৰ হৈ মিউচুৱেল হৈ আহিলে মই ৰেঞ্জত আহিছোঁ, কাকচিয়া চিটি ৰেঞ্জত। ৰেঞ্জৰ পৰা মোৰ আৰু ডিউটি এতিয়া নাৰ্চাৰীত দিছে। নাৰ্চাৰীত দিবাৰ আজি হ'ল আৰু 4-5 মাহমান। মানে এইখন কিমান স্থাপিত হৈছিল, কিমান চনত? 90 মানত। কিন্তু মই 90 বুলিহে জানো, কিন্তু মই সোণাপুৰত আছিলোঁতো, সোণাপুৰৰ পৰা ইয়াত আহিছোঁ, এতিয়া মই সেইখিনিয়ে জানো। আৰু ইয়াত এনে ডিউটি নাইটতো পৰে নেকি? ডিউটি নাইট নপৰে, আমাৰ এনে 8টাৰ পৰা 4টাক লৈ থাকোঁ। মানুহ চানুহ হয় নেকি ইয়াত? মানুহ এই পাৰ্কত সোমাই কেতিয়াবা, কিছুমান ল'ৰা ছোৱালীবিলাক আহে, খেলবা আহে। এই বিহুৰ সময়ত বেছি হয়, মাঘ বিহুত, বহাগ বিহুত, তেতিয়া বেছি হয় অলপ। দিয়া, মোৰ ভাল লাগিল আপোনাৰ লগত কথা পাতি। ঠিকে আছে। অলপমান বাইদেউৰ পৰা কিবা সুধো।
আপোনাৰ নাম? মোৰ নাম নৰ্মদা তালুকদাৰ। হয়, ঘৰ? মোৰ ঘৰ মিৰ্জা পাৰাগুচি, গাঁও পাৰাগুচি। হয়, আপুনিও ইয়াতে নেকি? ময়ো ইয়াতে পাৰ্কতে দিছে মোকো। হয়, হ'ল 5-6 মাহমান ইয়াতে আহিবৰ। আপোনাৰ এনে কি ডিউটিটো? ডিউটিটো আৰু মই মানে ইনচাৰ্জ হিচাপত দিছে, কাম চাহ চিতা কৰিব লাগে। ভাল লাগিল কথা আপোনাৰ লগত। থেংক ইউ। আৰু মই ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ। সমাপ্ত কৰাৰ আগতে ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ ইউটিউব চেনেল দীপজ্যোতিষ ব্লগ।